হেল্ল' গাইজ, আকৌ এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম। আৰু এতিয়া মই ৰেডি হ'বলৈ ওলাইছোঁ। আজি ক'ত যাই আছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। কেনেকুৱা লাগিছে আপোনালোক কমেণ্টত জনাব হা। ৰেডি হৈ গ'লোঁ, অকণমান মেকআপটো কৰিবই লাগিব ন। পূজা চাব গৈছোঁ, মেকআপ নকৰিলেনো ক'ত হ'ব। অকণমান মেকআপ কৰিছোঁ আৰু এতিয়া ফ্ৰেণ্ডজনীক লগ পালোঁ। আমি দুজনী ভ্লগ বনাই ৰাস্তাত গৈ আছোঁ। তাই এতিয়া হাই ক'লে। আৰু এতিয়া পূজাত আহি পালোঁ। দেৱী মাক ইমান ধুনীয়াকৈ সজাইছে। তাৰপিছত এতিয়া আমাৰ স্পাইৰেল ফটো বহুত ৱেইট কৰোঁ। স্পাইৰেল ফটোটো আহি গ'ল, খালোঁ আৰু সিহঁত দুজনী চাব হাক কৰি আছে। এইডাল তোৰহঁতে সাজিব কুৰ্তাটোৰ সৈতে বহুত ফাল্টু কৰি আছে। সিহঁতে দোকানলৈ গ'ল, ইয়াত আৰু পজ দি আছে। তাৰপিছত চাব হা দুজনীৰ ছাল একেবাৰে। পূজা চাব গৈ জিলাপি নাখালেনো ক'ত হ'ব। জিলাপি নাখালে পূজা আধৰুৱা। জিলাপি খাই আছে। তাৰপিছত দাদাজনে দুজনে ডেন্স কৰি আছিল। অকণমান ভিডিঅ' বনালোঁ, ভালেই নাচিছে, ভাল হৈছে। ডেন্স চাই উঠি আমাৰ বহুত খোজকাঢ়ি ভাগৰ ভাত খাব আহিলোঁ। আমাৰ দুজনৰ খানা আহি গ'ল, সিহঁত দুজনী অহা নাই। তাই টেষ্ট কৰি কৈ আছে খুব টেষ্টি হৈছে বোলে। পজ দিছোঁ চাব হা। তাৰপিছত আৰু এখন পূজা চালোঁ, খুবেই ধুনীয়া লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।